SY ভ্লগছৰ পৰিয়ালৰ ফালৰ পৰা সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। 2023 বৰ্ষৰ আজি বছৰটোৰ শেষৰটো দিন, তাতে আকৌ ৰবিবাৰ, গতিকে এপাক ফুৰি আহোঁ বুলি ভাবিলোঁ আৰু এয়া ফুৰাৰ নামত ভিডিঅ' ষ্টাৰ্ট কৰি দিলোঁ। আমি প্ৰথমে নাজিৰাহঁতলৈ গ'লোঁ। এয়া নাজিৰাহঁতৰ সুন্দৰ মুহূৰ্তবোৰ উপভোগ কৰি নেক্সট টোপাতলিলৈ গ'লোঁ। মানুহৰ বহুত ভিৰ। বছৰটোৰ শেষৰ দিনটোত সকলোৱে এসাঁজ লগে ভাগে খাম বুলি ওলাই আহিছে। এয়া সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত আমিও দুপৰীয়া সাঁজ তাতে খালোঁ। তাৰপৰা অলপ সময় কটাই এইবাৰ আমি স্প্ৰিং ভেলীলৈ আহিলোঁ। আহি থাকোঁতে ৰাস্তাত গাড়ী ৰখাই দিলোঁ। ফুল ভাল পোৱা মানুহ নাৰ্চাৰীত নোসোমাকৈ কেনেকৈ থাকোঁ। ৰং বিৰঙী ফুলৰ মাজত সময় যে গৈ আছে গমকেই পোৱা নাছিলোঁ। এইবাৰ তাৰ পৰা ওলাই স্প্ৰিং ভেলীত ভালেখিনি সময় উপভোগ কৰিলোঁ। সঁচাকৈয়ে বহুত ধুনীয়া পৰিৱেশ। ইহঁতকেইটাৰতো ফূৰ্তিৰ তত নাই। এই ভাল লগাসমূহ সামৰি গধূলি ঘৰলৈ আহিলোঁ। ভাগৰ লাগিছে, গতিকে ৰাতিৰ সাঁজ মোগল গাৰ্ডেনত খাই আহিলোঁ। পুনৰবাৰ আপোনালোকক মৰম আৰু শুভেচ্ছা জনাই আজিলৈ এৰিছোঁ। অনাগত বছৰটো সকলোৰে বাবে শুভ হওক তাৰে